মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এক্সাৰচাইজ 2.2 অংকখিনি 1 নম্বৰ অংকখিনি কৰিবলৈ আৰম্ভ কৰোঁ। এতিয়া চোৱা তোমালোকে মই 1 নম্বৰ অংকটো প্ৰথমতে আমি পঢ়ি লওঁ যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা। প্ৰথমতে আমাক শূন্য উলিয়াব কৈছে আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা। আমি আগৰ পাঠত পঢ়িছিলোঁ শূন্যবোৰৰ লগত সহগৰ কি সম্বন্ধ আছিলে। শূন্য দুটাৰ যোগফলটো যিহেতু দ্বিঘাত বহুপদ ৰাশি, গতিকে শূন্য দুটা ওলাব। শূন্য দুটাৰ যোগফল ইকুৱেলটো কি হ'ব, আলফা প্লাছ বিটা ইকুৱেলটো মাইনাছ বি বাই এ। তাক মই সত্যাপন কৰিব লাগিব আৰু শূন্য দুটাৰ পূৰণফল আলফা ইনটু বিটা ইকুৱেল চি বাই এ আমি প্ৰমাণ কৰিব লাগিব। এতিয়া আমি চাওঁচোন কেনেধৰণে আমি অংকখিনি কৰিব পাৰোঁ। প্ৰথম অংকটো মই পাতি লৈছোঁ x² মাইনাছ 2x মাইনাছ 8। 1 নম্বৰ অংকটো কৰিছোঁ। এতিয়া এই 1 নম্বৰটো মন কৰিবা, ই যিহেতু এটা দ্বিঘাত বহুপদ ৰাশি, সৰ্বোচ্চ ঘাত 2। এতিয়া x² লগত যিটো সাংখ্যিক সহগ থাকিব, যিটো সংখ্যা থাকিব, ইয়াত কি আছে, তাৰমানে একো নাই মানে কি আছে, ইয়াত 1 এটা আছে। আমি জেনেৰেলি 1 থাকিলে আমি নিলিখোঁ, গতিকে ইয়াত 1টো মই সৰুকৈ লিখি লৈছোঁ। এই সাংখ্যিক সহগৰ লগত x² লগত যিটো সংখ্যা থাকিব, সেই সংখ্যাটোৰ লগত আমি ধ্ৰুৱকটো যিটো সংখ্যা ইয়াত দিয়া থাকিব, সেই ধ্ৰুৱকটো পূৰণ কৰিব লাগিব। অৰ্থাৎ এই অংকটোৰ ক্ষেত্ৰত আমাৰ কি হ'ব, 1 ইনটু ধ্ৰুৱকটো আছে 8, চিন নাচাবা তোমালোকে, 1 ইনটু 8 বছ আমি 8 কৰিলোঁ হ'ল। এতিয়া আমি এই 8টো এনেধৰণে ভাঙিব লাগিব যাতে মই লিখি ল'লোঁ পূৰণ কৰিলে কি পাব লাগিব, পূৰণ কৰিলে আমি পাব লাগিব, দুটা পাৰ্টত ভাগ কৰিব লাগিব। পূৰণ কৰিলে পাব লাগিব আমাৰ 8 আৰু যোগ বা বিয়োগ যিটো য'ত প্ৰযোজ্য হ'ব, যোগ বা বিয়োগ কৰিলে আমি পাব লাগিব 2। তাৰমানে এই মাজৰ পদটো পাব লাগিব। 3টা পদ থাকে যিহেতু ইয়াৰ মাজৰ পদটো পাম। এতিয়া আমি এতিয়া 8টো কেনেধৰণে ভাঙিম, 8টোক আমি দুটা পাৰ্ট কৰিলোঁ, 4 2 গুণ 8। এতিয়া 4ৰ লগত আমি হয় নহয় চাওঁ, পূৰণ কৰিলে 4ৰ লগত 2 পূৰণ কৰিলে 8 হয়, ঠিকেই আছে। যিহেতু ইয়াৰ আগত বিয়োগ চিন আছে, গতিকে আমি বিয়োগে কৰিব লাগিব নেক্সটটোত। আৰু 4ৰ পৰা 2 বিয়োগ কৰিলে আমি পাওঁ 2। আমাৰ ওলাই গ'ল বস্তুটো। দুটা কথা মনত থাকিব লাগিব যে পূৰণ কৰিলে পাব লাগিব 8 আৰু যোগ বা বিয়োগ কৰিলে, এই ক্ষেত্ৰত যিহেতু বিয়োগ চিন আছে, গতিকে বিয়োগ কৰিলে পাব লাগিব 2। গতিকে আমি লিখি লৈছোঁ x² মাইনাছ, এতিয়া আমি কি কৰোঁ, পাৰ্টটো ভাঙি দিওঁ। আমি কি পালোঁ, 4 বিয়োগ 2, 4 বিয়োগ 2 2 পাই গ'লোঁ। লগত x আছে, x লিখিলোঁ, মাইনাছ 8, বাকী একো লিখিব নালাগে, খালি পাৰ্টটো লিখিলোঁ। নেক্সট আমি ব্ৰেকেটটো খুলি দিওঁ, x² মাইনাছে প্লাছে মাইনাছ 4x মাইনাছে প্লাছ 2x মাইনাছ 8 হ'ল। নেক্সট আমি কি কৰিলোঁ, দুটা পাৰ্ট কৰি ল'লোঁ। ইহঁতৰ পৰা আমি এই দুটা ৰাশিৰ পৰা আমি ইয়াৰ পৰা কমন লওঁ। কি কমন আছে, x কমন আছে। xটো কমন লোৱাৰ লগে লগে ইয়াত কি থাকিলে, xটো আমি ইতিমধ্যে লৈ ল'লোঁ। x এটা থাকিলে, যিহেতু দুটা আছিলে এটা লৈ ল'লোঁ। মাইনাছ চিন আছে, মাইনাছ চিন লিখিলোঁ, xটো লৈ ল'লোঁ, থাকিলে কি 4। ঠিক তেনেধৰণে এফালে কমন ল'লোঁ। মই 8টোক আমি সৰুকৈ ভাঙি লৈছোঁ। কি ভাঙিলোঁ, 8টোক আমি 2 পূৰণ 4 লিখিব পাৰোঁ। মই সৰুকৈ লিখিয়ে লৈছোঁ। এতিয়া ইহঁত দুটাৰ পৰা কি কমন যায়, 2 কমন যায়, 2 লিখিলোঁ। বাকী থাকিলে কি, ইয়াত 2 লৈ ল'লোঁ, থাকিলে কি x মাইনাছ 2টো মই লৈ ল'লোঁ, থাকিলে কি 4 হ'ল। তাৰপিছত নেক্সট আহিলে ইহঁত দুটাৰ পৰা এইটো এটা পাৰ্ট, এইটো এটা পাৰ্ট। ইহঁত দুটাৰ পৰা কি মিল আছে মই দেখিয়ে গৈছোঁ, x মাইনাছ 4 আৰু এফালে আছে বাকী। তেনেহ'লে কি থাকিলে, x প্লাছ 2। আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গ'ল। এই উৎপাদক বিশ্লেষণখিনি ইতিমধ্যে তোমালোকে ক্লাছ 8 আৰু 9ত ইতিমধ্যে শিকিছা, গতিকে তোমালোকৰ অসুবিধা নহয়। এতিয়া আমাক কৈছে যে ই দ্বিঘাত বহুপদ ৰাশি, এইকেইটা ভাঙি দিলোঁ। ই দ্বিঘাত বহুপদ ৰাশি হ'ব কেতিয়া, যেতিয়া এইকেইটাৰ ভেলু ইকুৱেলটো কি হ'ব, 0 হ'ব লাগিব। তাৰমানে ইফ x মাইনাছ 4 ইকুৱেলটো যদি 0 হয়, তেতিয়া ই দ্বিঘাত বহুপদ ৰাশি হ'ব। আৰু যদি বা x প্লাছ 2 ইকুৱেলটো 0 হ'লে দ্বিঘাত বহুপদ ৰাশি হ'ব। এতিয়া x মাইনাছ 4 যদি 0 হয়, তেতিয়া xৰ মান কি হ'ব, মাইনাছ 4টো ইফালে পঠিয়াই দিলোঁ, কি হৈ গ'ল, প্লাছ 4 হৈ গ'ল। সমীকৰণৰ নিয়ম ব্যৱহাৰ কৰিছোঁ, যিখিনি নিয়ম আছিলে। ইয়াত এইটো ক্ষেত্ৰত কি হ'ব, x প্লাছ 2 ইকুৱেলটো যদি 0 হয়, x ইকুৱেলটো কি হ'ব,
-2 সমীকৰণৰ নিয়মটো কি আছিলে সমান চিনৰ এটা পক্ষৰ পৰা আনটো পক্ষলৈ নিলে চিনৰ সাল সলনি হয় মই সেইটো কাৰণে এফালে প্লাছ আছিলে ইটো সাইডলৈ লৈ গৈছো -2 অৰ্থাৎ আমি শূন্য দুটা পাই গলো কি শূন্য শূন্য দুটা কি পালো সমান 4 আৰু -2 আমি এটা পাৰ্ট আমি কৰিলো আমাক শূন্য উলিয়াব দিছে আমি শূন্য উলিয়ালো এতিয়া নেক্সট কৈছে যে শূন্য দুটাৰ লগত সাংখ্যিক সহগৰ কি সম্বন্ধ আছে তাক সত্যাপন কৰিব দিছে এতিয়া সাংখ্যিক সহগ কোনবোৰ x² লগত যেটো সংখ্যা আছে এটো সাংখ্যিক সহগ x ৰ লগত যেটো আছে এটো সাংখ্যিক সহগ আৰু এটো ধ্ৰুৱকটো ইয়াত সাংখ্যিক এই ধ্ৰুৱকটোৰ ক্ষেত্ৰত তোমাৰ হেৰি হ'ব এটো ধ্ৰুৱকটো তোমাৰ এইতে যি আছে যেটো সংখ্যা আছে এটোৱে ধ্ৰুৱক হ'ব এতিয়া আমি চাও তাৰমানে এটো c পজিশনৰ ax² + bx + c এটো b ইয়াৰ এটো হৈছে a এটো হৈছে b আৰু এটো হৈছে ধ্ৰুৱকটো সদায় c হয় এতিয়া আমি শূন্য দুটাৰ সমষ্টি উলিয়াও শূন্য দুটাৰ সমষ্টি লিখি ললো মই শূন্য দুটাৰ সমষ্টি আমি লগত সাংখ্যিক সহগৰ কি সম্বন্ধ আছিলে -b/a হ'ল শূন্য আমি এতিয়া আমি নেক্সট আমি প্ৰমাণ কৰিব লাগে আমি চাই লওঁ শূন্য কোটা কি আছিলে 4 আৰু -2 লিখি ললো 4 প্লাস সমষ্টি বুলি কোৱা হৈছে প্লাস শূন্য দুটা আমি যোগ কৰিলো এটা শূন্য 4 এটা শূন্য -2 ইকুৱেল টু লিখিলো -b/a এতিয়া b কোনটো a কোনটো এতিয়া আমি এইটো যদি সাইডত লিখি ললো ax² - 2x - 8 এটো হৈছে a মানে কি পালো আমি 1 b মানে আমি কি পালো এটো bx b মানে পালো আমি 2 আৰু c মানে হৈছে কি যেটো সংখ্যা দিয়া থাকিব হেতু হৈছে ধ্ৰুৱক থাকিব হেতু হৈছে c গতিকে c হৈছে -8 তোমালোকে মন কৰিবা যে সংখ্যাৰ আগত যি চিন আছে চিনটো ব্যৱহাৰ কৰিবা দেই ইয়াত মাইনাস আছে কেন মাইনাস দি দিছো এতিয়া তোমালোকে চোৱা